হেল্ল' অ কি কৰিছা? গাড়ী চলাই আছো ৰ গাড়ী চলাই আছা? গাড়ীটো জাগাতে আছে আৰু এই দৰ্জা খোলাই আছে যি। গাড়ী চলাই অভ্যাস কৰি আছো আৰু গাড়ীখনৰ আগত কোনোবা পল্লি বা গাড়ী এক্সিডেণ্ট হলে যাই পাব লাগব না সেইকাৰণে এইখন খুলি থৈ দিছো তই কি মাথায়ে তোৰ? বেলেগ গাড়ী কিয় চলাই অভ্যাস কৰিছো জানা না কিয়া কচোন? এইবাৰ মই মিনিষ্টাৰ হ'ম কি মিনিষ্টাৰ হবি তই? অ ইভাগে দিয়া আৰু গৈছো তই মিনিষ্টাৰ হবি? মই মিনিষ্টাৰ হ'ম হা। মিনিষ্টাৰ হলে আজিকালি তো মিনিষ্টাৰৰ পিছে পিছে এম্বুলেন্স দাউৰি থাকে দাবৰে গতিকে মই এম্বুলেন্স 108 মই নিজে চলাম ড্ৰাইভাৰৰ পইচাটো পাম বাপ্পা তই ইমান ডাবুল কাম কৰিবি? ডাবুল কাম কৰিম মিনিষ্টাৰ তই 108 চলবি পইচা পইচা তই মিনিষ্টাৰ হৈ কি কৰিবি? বহুত কাম আছে ভাই অসমত দেচোন বহুত কওঁ। কাম ভাই আছে আছে দুখ লাগে যিমান জনসংখ্যা অসমত বাঢ়ি আছে বাহিৰৰ পৰা আহি অসমৰ জনসংখ্যা বাঢ়ি আজি লোকেল আমাৰ অসমীয়াখিনি অস্তিত্ব নহ'ব সেইকাৰণে মই জনসংখ্যা কমৰ কাৰণে মই মিনিষ্টাৰ হ'ম তই জনসংখ্যা কমাবি মিনিষ্টাৰ হৈ অত ডাঙৰ ডাঙৰ মন্ত্ৰী এমএলএ কৰিব পাৰা নাই তই কৰিবি? ভাই আজিকালি কিছুমান মিনিষ্টাৰ কি হৈছে জানা না কি হৈছে? কিছুমান মিনিষ্টাৰে টকা পইচা মাৰি বিল্ডিং চিলিং গাঁঠি ঘৰ মাটি কৰিম সেই উদ্দেশ্যত মন্ত্ৰী হয় আৰু কিছুমানে ভাল কাম কৰে দে কিন্তু জনসংখ্যা কমাব পৰা নাই সেইটো হয় মই কিন্তু কমাম তই কিনকে কমাবি এইটো লচোন ল দে কচোন কওঁ আমাৰ সেই অসমৰ প্ৰাইভেট বস্তুটো আছে না প্ৰাইভেট বস্তু কি হে? সেই ব্ৰহ্মপুত্ৰটো ব্ৰহ্মপুত্ৰ সেইটো অসমৰ সম্পদ নহয় হয় হয় প্ৰাইভেট বস্তু হয় না নহয় দে কওঁ সেই ব্ৰহ্মপুত্ৰটো আমি সীমা ৰেখা কৰিম তাৰপিছত সীমা ৰেখা কৰি এটা চাইডে মতাখিনি ৰাখি দিম এটা চাইডে মাইকীখিনি ৰাখি দিম মতা আৰু মাইকীৰ কানেকশ্যন নহলে প্ৰডাকশ্যন কেনেকে হ'ব নো কানেকশ্যন উইথ প্ৰডাকশ্যন বাপৰে তোৰ ইমান মাথা তই পাৰিবি ভাই পাৰিবি 5 বছৰত মই চৰকাৰ অহাৰ পিছত জনসংখ্যা কমাই দিম তই পাৰিবি দে মানে- তই পাৰিবি কি কয় মই কিয় নৰিম ৰাইজক তই পাৰিবি হাঁহে পাৰে মুৰ্গী পাৰে খেৰ অলপ বেছিকে দিলে ময়ো কণী পাৰিব পাৰিম 5 টকা দিয়ে 5 টকা কি কৰা কি কৰা মানে সৰু চলিটো ভাই আহোঁতে কৈছি পাপা মোক লগিন চাদা এক পেকেট আনবি চাদা চকলেটটো দি তই খাই আছা ললিপপ আৰু তোৰ চলি খাব চাদা তোৰ চলিটো অতিথি গাখীৰ লৈ উঠি বুলি বোলে গাখীৰ লৈ তই আজি আমাৰ ঘৰত যাবি তাই চলিটোৰ উঠটো টিপি চাবি গাখীৰ লৈ না চাদা লৈ নিজৰ চকু দি দেখা পাবি কি কয় দখন বিধৱা কালাৰৰ গাড়ী আচ্ছা ৰাইজসকল আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগছি তেতিয়াহ'লে লাইক কৰিব লাইকৰ কাষেদি কমেণ্ট কৰিব তাৰপিছত ছাবস্ক্ৰাইব না ভাস্ক্ৰাইব সেইটোও কৰিব তাৰপিছত এটা ঘান্তি লগা দি ঘান্তিটো পুৰা টিপি দিব আপুনি বেলেগ কি দিব সেইখিনি আপোনালোকে আমাক দিয়ক সেইখিনি আমাৰ আশীৰ্বাদ বুলি ভাবিম আৰু আপোনালোকক কিবা নতুন নতুন উপহাৰ দি থাকিম আপোনালোকে হাঁহি থাকিব হাঁহি নুঠিলেও কুটু কুটু দি হ'লেও অলপ হ'লেও হাঁহিব কিন্তু এটা কথা কওঁ এই দুখন গাড়ী মন নহয় বেলেগত লাৰি চাইছোঁ মালিকে দেখিলে গালি পাৰিব পাৰে যাওঁ